ৰাতি শোৱাৰ আগতে আমি সদায় ভাবোঁ আমাৰ বহুত কাম আছে, কাইলৈ ৰাতিপুৱা সোনকালে উঠিব লাগিব। কিন্তু পিছদিনা ৰাতিপুৱা যেতিয়া এলাৰ্ম ক্লকটো বাজে, আমি সেইটো বন্ধ কৰি পুনৰ বাগৰ সলাই শুই থাকোঁ। আচলতে এইটো কেৱল তোমালোকৰ বা মোৰ নহয়, সকলোৰে কম বেছি পৰিমাণে হয়। মেল ৰবিন্সৰো হৈছিল। মেল ৰবিন্স? কোন মেল ৰবিন্স? তোমালোকৰ মনত নিশ্চয় প্ৰশ্ন জাগিছে। মেল ৰবিন্স মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এগৰাকী জনপ্ৰিয় টিভি শ্ব' হোষ্ট, মটিভেশ্যনেল স্পীকাৰ আৰু সুলেখিকা। তেওঁ জীৱনত চৰম হতাশাৰে পৰিপূৰ্ণ এছোৱা সাংঘাতিক সময় পাৰ কৰি আহিছিল। সেই সময়ছোৱাত তেওঁ চাকৰি হেৰুৱাইছিল, স্বামীৰ লগত যৌথভাৱে চোৱা চিতা কৰা, ৰেষ্টুৰেণ্টৰ ব্যৱসায়তো যথেষ্ট লোকচান ভৰিবলগীয়া হৈছিল। এনে পৰিস্থিতিত স্বাভাৱিকতে ভৱিষ্যতৰ চিন্তাত তেওঁ শংকিত হৈ পৰিছিল। সেই চিন্তাৰ পৰা ক্ষণিক উপশম লাভৰ উদ্দেশ্যে তেওঁ সুৰাপান কৰাৰ এটি অভ্যাস গঢ়ি তুলিছিল। সুৰাপানৰ মাত্ৰা ক্ৰমশ বাঢ়ি গৈ আছিল। ইয়াৰ প্ৰভাৱ তেওঁৰ শৰীৰ আৰু মনৰ ওপৰত বেয়াকৈ পৰিছিল। এতিয়া কথা হ'ল, এইগৰাকী মানুহৰ এনেকুৱা কি হৈ গ'ল যে তেওঁৰ স্থবিৰ জীৱনটোৱে হঠাৎ লাভ কৰিলে দুৰন্ত গতি। কেইমাহমানৰ ভিতৰতে তেওঁ CNN-ৰ দৰে এটি প্ৰতিষ্ঠিত টিভি চেনেলত কাম কৰাৰ সুবিধা লাভ কৰিলে। পতনমুখী ৰেষ্টুৰেণ্ট ব্যৱসায়ক পুনৰ শক্তিশালী কৰিব পাৰিলে। অলপ দিনৰ ভিতৰতে দিনে নিশাই ঘৰৰ কোনোবা কোণত বহি সুৰাপান কৰি থকা মেল ৰবিন্স হৈ পৰিল এগৰাকী এম্পাৱাৰ্ড ৱুমেন, এ স্পাৰ্ক অফ এনাৰ্জি। কেনেকৈ সম্ভৱ হ'ল এনে এক বিৰাট পৰিৱৰ্তন? জানিবৰ মন গৈছে নহয়? মই আজি সেই বিষয়ে তোমালোকক ক'ম। এদিনৰ কথা, মেল ৰবিন্সে টিভিত নাছা স্পেচ ৰিচাৰ্চ চেণ্টাৰৰ ৰকেট লঞ্চিং ইভেণ্ট এটাৰ ডাইৰেক্ট টেলিকাষ্ট চাই আছিল। ৰকেটটো উৎক্ষেপণৰ প্ৰাক্ষণত ৰিভাৰ্ছ কাউণ্টডাউন আৰম্ভ হৈছিল। 5, 4, 3, 2, 1। তাৰপিছত ৰকেটটো মহাকাশলৈ উৰি গৈছিল। ঘটনাটো তেনেই সাধাৰণ, নহয়নে? মহান বিজ্ঞানী নিউটনে দেখা গছৰ পৰা সৰি পৰা আপেলটোৰ দৰে সাধাৰণ। নিউটনে তাৰপিছত কি আৱিষ্কাৰ কৰিছিলে তোমালোকক কোৱাৰ আৰু প্ৰয়োজন নাই। কেতিয়াবা কেতবোৰ নিতান্তই সৰু ঘটনাই আমাৰ মনত একোটা অদ্ভুত আইডিয়া ক্লিক কৰি দিয়ে, যিটোৱে পিছলৈ আমাৰ ওপৰত, আমি বাস কৰা সমাজখনৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলায়। মেল ৰবিন্সে সেইদিনা ভাবিছিল, তেওঁ এইমাত্ৰ দেখা ৰিভাৰ্ছ কাউণ্টডাউনটো আমাৰ জীৱনত প্ৰয়োগ কৰিব পৰা যায় নেকি? অৰ্থাৎ যিকোনো কাম কৰাৰ পূৰ্বে মাত্ৰ এবাৰ 5, 4, 3, 2, 1 এনেকৈ কামটোত জঁপিয়াই পৰা। কি যে ভাবে! প্ৰথমতে তেওঁৰো হাঁহি উঠি গ'ল, কিন্তু মনলৈ যিহেতু আহিছে, এবাৰ প্ৰয়োগ কৰি চোৱাত আপত্তি ক'ত? পিছদিনা ৰাতিপুৱা ঘড়ীটোত এলাৰ্ম বাজোতে ৰবিন্সে মনে মনে কাউণ্টডাউন ষ্টাৰ্ট কৰিছিল। 5, 4, 3, 2, 1 আৰু শেষ হোৱাৰ লগে লগে তৎক্ষণাৎ বিচনাৰ পৰা নামি আহিছিল। সেইদিনা ৰাতিপুৱাটো তেনেকৈ আৰম্ভ কৰি তেওঁৰ যথেষ্ট ভাল লাগিছিল। পৰৱৰ্তী কেইবাটাও দিন একেই পদ্ধতি প্ৰয়োগ কৰি ৰাতিপুৱা সোনকালে উঠিবলৈ সক্ষম হৈছিল। এই সফলতাত উৎফুল্লিত হৈ তেওঁ কৰণীয় অথচ নকৰাকৈ থকা বহুতো কাম একেই পদ্ধতি অৱলম্বন কৰি সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হ'ল। লাহে লাহে এইটো তেওঁৰ অভ্যাসত পৰিণত হ'ল। যিকোনো কাম কৰাৰ চিন্তা মনলৈ অহাৰ লগে লগে তেওঁ ৰিভাৰ্ছ কাউণ্টডাউন আৰম্ভ কৰি দিছিল। 5, 4, 3, 2, 1 আৰু কামটোত জঁপিয়াই পৰিছিল। অলপ দিনৰ ভিতৰতে তাৰ ৰিজাল্ট তেওঁৰ জীৱনত দেখা পাইছিল। তোমালোকৰ চাগে বিশ্বাস হোৱা নাই, নহয়নে? স্বাভাৱিক কথা। আনহে নালাগে মেল ৰবিন্সেও তেওঁৰ জীৱনলৈ অহা ইমানবোৰ পৰিৱৰ্তন দেখিও যেন বিশ্বাস কৰিবলৈ টান পাইছিল। বাৰে বাৰে তেওঁৰ মনলৈ প্ৰশ্ন আহিছিল, এই ৰিভাৰ্ছ কাউণ্টিং মেকানিজিমটোৱে কেনেকৈ ক্ৰিয়া কৰে? এইলৈ তেওঁ বিভিন্ন চিকিৎসা বিজ্ঞানী আৰু চাইকলজিষ্টৰ লগত বিশদভাৱে আলোচনা কৰিছিল। তেওঁলোকৰ লগত হোৱা আলোচনাৰ পৰা ৰবিন্সে এটা কথা উপলব্ধি কৰিছিল যে ই কোনো হকাছ পকাছ নহয়, ইয়াৰ এক সম্পূৰ্ণ বৈজ্ঞানিক ভিত্তি আছে। আচলতে আমিবোৰ জীৱনত চিন্তা, ভাৱনা, আৱেগ, অনুভূতিৰ দ্বাৰা বহুলাংশে পৰিচালিত হওঁ। আমি যেতিয়া কিবা এটা কৰাৰ কথা ভাবোঁ, ঠিক প্ৰায় একে সময়তে সমান্তৰালভাৱে কামটো কৰিলে কি হ'ব, কি নহ'ব ইত্যাদি অনেক কথা মনলৈ আহে।
সময় পাৰ হৈ যোৱাৰ লগে লগে কামটো কৰাৰ প্ৰৱণতাও নোহোৱা হৈ যায় সাইকোলজিষ্টসকলে কয় যে যিকোনো কাম সম্পন্ন হ'বলৈ কামটোৰ আইডিয়া আৰু একচুৱেলাইজেশ্যনৰ মাজত যথাসম্ভৱ কম ব্যৱধান থকা উচিত ব্যৱধান বাঢ়ি গ'লে কামটো হৈ নুঠাৰ সম্ভাৱনাই বেছি আমি যেতিয়া 5 4 3 2 1 এনেকৈ ৰিভাৰ্ছ কাউণ্ট কৰোঁ তেতিয়া কামটোৰ ধাৰণা আৰু কৰাৰ মাজত ব্যৱধান মাত্ৰ 5টা ছেকেণ্ডত সীমাবদ্ধ হৈ পৰে তদুপৰি আমাৰ ফোকাছ যেহেতু কাউণ্টিঙত থাকে আন একো কথা মনলৈ আহিব নোৱাৰে সেয়ে আমি কামটো কৰিবলৈ সক্ষম হওঁ এই গোটেই কথাখিনি হৃদয়ংগম হোৱাৰ পিছত মেল ৰবিনছে দ্য 5 ছেকেণ্ড ৰুল নামৰ এখন গ্ৰন্থ লিখি উলিয়াইছে য'ত এই প্ৰক্ৰিয়াটো বিস্তাৰিতভাৱে ব্যাখ্যা কৰিছে তেওঁ কৈছে যে যিটো কাম আমি অন্তৰেৰে সৈতে কৰিব খোজো যিটো কাম আমাৰ বাবে কিমান গুৰুত্বপূৰ্ণ তাক বুজো অথচ এলাহ ভয় সন্দেহ আদিৰ বাবে কামটো কৰা হৈ নুঠে তেনে কাম কৰাৰ ক্ষেত্ৰত দ্য 5 ছেকেণ্ড ৰুলতকৈ কাৰ্যকৰী পদ্ধতি আন একো হ'ব নোৱাৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰত ক্ৰমশ বাঢ়ি যোৱা গুণগ্ৰাহীৰ সংখ্যাই মেল ৰবিনছৰ এই উদ্ধৃতিক নিশ্চয়তা প্ৰদান কৰিছে আশা কৰোঁ তোমালোকে মেল ৰবিনছৰ দ্য 5 ছেকেণ্ড ৰুলনো কি সেইটো ইতিমধ্যে বুজি পাইছা কিন্তু কেৱল বুজি পালেই নহ'ব তাক জীৱনত প্ৰয়োগ কৰি চাব লাগিব দ্য 5 ছেকেণ্ড ৰুল থিয়ৰী নহয় ই এটা সম্পূৰ্ণ প্ৰেক্টিকেল প্ৰচেছ আহাচোন আমি ইয়াক এবাৰ প্ৰয়োগ কৰি চাওঁ চকু দুটা মুদি এনে এটা কামৰ কথা ভাবা যিটো গুৰুত্বপূৰ্ণ বুলি জানা অথচ কিবা নহয় কিবা কাৰণত কৰা হৈ উঠা নাই সেই কামটো আজি কৰিবা এই মুহূৰ্তত কৰিবা মনটো স্থিৰ কৰা আৰু ৰিভাৰ্ছ কাউণ্টিং আৰম্ভ কৰা 5 4 3 2 1